চাওক, মই যেতিয়া অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ আৰু তেতিয়া অধ্যক্ষসকলে বিদেশ ঘূৰাৰ এটা সুযোগ পায় 6 মাহৰ মূৰে মূৰে। কিন্তু মই বিদেশ নুঘূৰি তেতিয়া বৃন্দাবনী বস্ত্ৰখন মই চাবলৈ গৈছিলোঁ আৰু সেইটোৰ আধাৰত মই যি লণ্ডনত ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়াম আৰু লগতে ফ্ৰেন্সৰ পেৰিছত থকা গুইমি মিউজিয়াম, এই দুটা মিউজিয়ামত এই বস্ত্ৰ থাকি মই চাই আহিছিলোঁ আৰু তেতিয়া তেওঁলোকক আহ্বান জনাইছিলোঁ যে অন্ততঃ এমাহৰ কাৰণে হ'লেও অসমলৈ যাতে বৃন্দাবনী বস্ত্ৰখন যাতে পঠায়। আৰু তেতিয়া কৈছিলে যে যিহেতু আপোনালোকে অসম চৰকাৰে ক'লে নহ'ব, ভাৰত চৰকাৰৰ জৰিয়তে নিবেদন কৰিব লাগিব আৰু তেতিয়াহে আমি পঠাব পাৰিম। পৰৱৰ্তী সময়ত এই বিষয়টো আহি পেলাই আমাৰ চৰকাৰক যেতিয়া অৱগত কৰাৰ পিছত আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছিলে আৰু ভাৰত চৰকাৰে যোগাযোগ কৰাৰ পিছত ভাৰত চৰকাৰে যি আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল মিউজিয়ামৰ যি এটা সংস্থা এটা আছে, এই সংস্থাটোক দায়িত্ব দিছিলে আৰু তাৰপিছত কেইবাবাৰো যোগাযোগ কৰিছিলে। প্ৰথম অৱস্থাত তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে যে ৰিলিজিয়াছ বুলি, যেতিয়া আমি জনোৱা হয় যে এইটো ৰিলিজিয়াছ নহয়, কালচাৰেল এটা এইখন কাপোৰখন বস্ত্ৰভাগী, আৰু তেতিয়া দিবলৈ সন্মতি তেওঁলোকে মিউজিয়াম অথৰিটি কৰিছিলে যদিও ফ্ৰান্স চৰকাৰে এতিয়ালৈ তেওঁলোকে সন্মতি প্ৰদান কৰা নাই। কিন্তু এই বিষয়টো আমাৰ সবিশেষভাৱে ক'ব পাৰিব আমাৰ সাংস্কৃতিক মন্ত্ৰীয়ে ক'ব পাৰিব, যিহেতু সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্বত এই বিষয়টো আছে। গতিকে নিশ্চিত ওপৰত আমি এতিয়াও আশা ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়ে কেইবাবাৰো মই অৱগত কৰিছোঁ। গতিকে আগন্তুক দিনত এই জটিলতাবোৰ পাৰ হ'লে আমি এদিন দেখা পাম বুলি আমি আশাবাদী। আৰু তাৰ কাৰণে মাননীয় তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাজেট ভাষণত এই বৃন্দাবনী বস্ত্ৰৰ কাৰণে তেতিয়া 1 কোটি টকা আবণ্টন কৰা আছিলে, যাতে টেম্পৰাৰী মিউজিয়াম যাতে বনাব পৰা যায়। কাৰণ সেইখন আনি পেলাই তেওঁলোকে বহুত চৰ্ত আছিলে, সেই চৰ্তবোৰ আমি অসম চৰকাৰে সন্মতি প্ৰকাশ কৰি 1 কোটি টকাৰ আমি ইতিমধ্যে বাজেটত ধৰা আছিল যদিও এতিয়ালৈ সেই বস্তুভাগে অহা নাই। কিন্তু মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত সাংস্কৃতিক মন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত যাতে বিহিত ব্যৱস্থা যাতে লয়। কাৰণ কিয়, যিটো উদ্যোগ হ'ব লাগিছিলে সেই উদ্যোগটোৰ বিষয়ে এতিয়ালৈ কিন্তু আমিও গম নাপাওঁ। কাৰণ কিয়, মই যিহেতু মন্ত্ৰী, গতিকে মই যিহেতু বিধানসভাত এই বস্তুটো প্ৰশ্ন কৰিব নোৱাৰোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে সাংস্কৃতিক বিভাগে যাতে এই বিষয়টো কি পৰ্যায়ত আছে ৰাইজক যাতে জনায়, তাৰ কাৰণে মই আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক মই আহ্বান জনাইছোঁ। চাওক, মই যেতিয়া অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ আৰু তেতিয়া অধ্যক্ষসকলে বিদেশ ঘূৰাৰ এটা সুযোগ পায় 6 মাহৰ মূৰে মূৰে। কিন্তু মই বিদেশ নুঘূৰি তেতিয়া বৃন্দাবনী বস্ত্ৰখন মই চাবলৈ গৈছিলোঁ আৰু সেইটোৰ আধাৰত মই যি লণ্ডনত ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়াম আৰু লগতে ফ্ৰেন্সৰ পেৰিছত থকা গুইমি মিউজিয়াম, এই দুটা মিউজিয়ামত এই বস্ত্ৰ থাকি মই চাই আহিছিলোঁ আৰু তেতিয়া তেওঁলোকক আহ্বান জনাইছিলোঁ যে অন্ততঃ এমাহৰ কাৰণে হ'লেও অসমলৈ যাতে বৃন্দাবনী বস্ত্ৰখন যাতে পঠায়। আৰু তেতিয়া কৈছিলে যে যিহেতু আপোনালোকে অসম চৰকাৰে ক'লে নহ'ব, ভাৰত চৰকাৰৰ জৰিয়তে নিবেদন কৰিব লাগিব আৰু তেতিয়াহে আমি পঠাব পাৰিম। পৰৱৰ্তী সময়ত এই বিষয়টো আহি পেলাই আমাৰ চৰকাৰক যেতিয়া অৱগত কৰাৰ পিছত আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছিলে আৰু ভাৰত চৰকাৰে যোগাযোগ কৰাৰ পিছত ভাৰত চৰকাৰে যি আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল মিউজিয়ামৰ যি এটা সংস্থা এটা আছে, এই সংস্থাটোক দায়িত্ব দিছিলে আৰু তাৰপিছত কেইবাবাৰো যোগাযোগ কৰিছিলে। প্ৰথম অৱস্থাত তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে যে ৰিলিজিয়াছ বুলি, যেতিয়া আমি জনোৱা হয় যে এইটো ৰিলিজিয়াছ নহয়, কালচাৰেল এটা এইখন কাপোৰখন বস্ত্ৰভাগী, আৰু তেতিয়া দিবলৈ সন্মতি তেওঁলোকে মিউজিয়াম অথৰিটি কৰিছিলে যদিও ফ্ৰান্স চৰকাৰে এতিয়ালৈ তেওঁলোকে সন্মতি প্ৰদান কৰা নাই। কিন্তু এই বিষয়টো আমাৰ সবিশেষভাৱে ক'ব পাৰিব আমাৰ সাংস্কৃতিক মন্ত্ৰীয়ে ক'ব পাৰিব, যিহেতু সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্বত এই বিষয়টো আছে। গতিকে নিশ্চিত ওপৰত আমি এতিয়াও আশা ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়ে কেইবাবাৰো মই অৱগত কৰিছোঁ। গতিকে আগন্তুক দিনত এই জটিলতাবোৰ পাৰ হ'লে আমি এদিন দেখা পাম বুলি আমি আশাবাদী। আৰু তাৰ কাৰণে মাননীয় তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাজেট ভাষণত এই বৃন্দাবনী বস্ত্ৰৰ কাৰণে তেতিয়া 1 কোটি টকা আবণ্টন কৰা আছিলে, যাতে টেম্পৰাৰী মিউজিয়াম যাতে বনাব পৰা যায়। কাৰণ সেইখন আনি পেলাই তেওঁলোকে বহুত চৰ্ত আছিলে, সেই চৰ্তবোৰ আমি অসম চৰকাৰে সন্মতি প্ৰকাশ কৰি 1 কোটি টকাৰ আমি ইতিমধ্যে বাজেটত ধৰা আছিল যদিও এতিয়ালৈ সেই বস্তুভাগে অহা নাই। কিন্তু মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত সাংস্কৃতিক মন্ত্ৰীয়ে যাতে
এই ক্ষেত্ৰত যাতে বিহিত ব্যৱস্থা যাতে লয়। কাৰণ কিয় যিটো উদ্যোগ হ'ব লাগিছিলে সেই উদ্যোগটোৰ বিষয়ে এতিয়ালৈ কিন্তু আমিও গম নাপাওঁ। কাৰণ কিয় মই যিহেতু মন্ত্ৰী, গতিকে মই যিহেতু বিধানসভাত এই বস্তুটো প্ৰশ্ন কৰিব নোৱাৰোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে সাংস্কৃতিক বিভাগে যাতে এই বিষয়টো কি পৰ্যায়ত আছে ৰাইজক যাতে জনায়, তাৰ কাৰণে মই আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক মই আহ্বান জনাইছোঁ।